হাই গাইজ, মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাম শিৱসাগৰ টাউনলৈ। মই যিহেতুকে মেলা চকত থাকোঁ, মেলা চকৰ পৰা শিৱসাগৰলৈ অকণমান দূৰ হয়, অকণমান বেছি দূৰো নহয়, প্ৰায় 3 কিলোমিটাৰমান হয় আৰু মোৰ লগত যাব ভণ্টি থাকে জয়সাগৰত। তাই জয়সাগৰৰ পৰা টাউনলৈ আহিব আৰু আমি দুজনী টাউনত লগ হৈ যাম লেপটপৰ দোকানলৈ। তাই বহুত দিনৰ পৰা এটা লেপটপ লাগে কৈ আছিলে আৰু ভাবিছোঁ তাইক এটা লেপটপ কিনিয়ে দিওঁ। আজি নিকিনো আচলতে, আজি আমি যাম লেপটপৰ দোকানলৈ। দোকানত গৈ জানিম যে লেপটপৰ আচলতে দাম কেনেকুৱা হৈ আছে বৰ্তমান সময়ত, বা কি ধৰণৰ লেপটপ ল'লে ভাল হয় এতিয়া, বা কিমান ৰেঞ্জত ল'ম সেইবিলাকো আলোচনা কৰিম ভালকৈ তাইৰ লগত। আৰু ভাবিছোঁ আপোনালোকক এইটো ব্লগ আকাৰে শ্বেয়াৰ কৰোঁ আৰু শিৱসাগৰ টাউনখনৰো কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ব্লগটোৰ মাধ্যমেৰে। গতিকে ব্লগটো শেষলৈকে চাব, খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' গাইজ, মই এতিয়া যাবলৈ ওলাই ৰেডি আৰু মই ইয়াৰ পৰা খোজকাঢ়িয়ে যাম টাউনলৈকে। বেছি টাইম নালাগে, 10 মিনিটমান লাগিব। আৰু ভণ্টি জয়সাগৰৰ পৰা আহিব গাড়ীত আৰু আমি দুইজনী লগ হৈ যাম লেপটপৰ দোকানলৈ। আৰু এতিয়া চাওক, মই আহি আছোঁহি একদম আমাৰ হোষ্টেলৰ ওপৰত, চাদৰ ওপৰত আহি আছোঁহি। ইমান ধুনীয়া বতাহ এজাক মাৰি আছে ওপৰত, বোলো বতাহো খাওঁ আৰু আপোনালোকৰ লগত কথাও পাতোঁ। সেই বুলি আহি ওপৰ পালোহি আৰু আপোনালোকক এটা বস্তু দেখাম দেই। ইমান ভাল লাগিছে মোৰ দেখি, চাওকচোন আপোনালোকেও। এইয়া চাওকচোন, এইজোপা ইমান ধুনীয়াকৈ ফুলি আছে, দেখি মানে একদম দেহা মন হাত পৰি গৈছে। আৰু এইপিনে চাওক, এয়া একদম পূৰা পিংকি মানে পাত এখিলাও নাই, ইমান ধুনীয়াকৈ ফুলি আছে, গোটেই ফুলেই ফুল। এয়া ফাইনেলি মই হোষ্টেলৰ পৰা ওলাই আহিছোঁ। এয়া আমাৰ হোষ্টেলৰ তলৰ পৰিৱেশ, মানে যিটো আমাৰ হোষ্টেললৈ সোমাই যোৱা এণ্ট্ৰেঞ্চটো। এয়া চাওকচোন, ফ্ৰণ্টৰ পৰিৱেশটো ইমান ধুনীয়া, প্লাণ্টছবিলাক ইমানেই আছে, মানে একদম পৰিৱেশটো প্লাণ্টছবিলাকে ক্লিন কৰি ৰাখে। আৰু এয়া চাওক, অথনি যে আপোনালোকক মই ওপৰৰ পৰা গৈ দেখাইছিলোঁ ফুলজোপা, এতিয়া তলৰ পৰা ইমান ধুনীয়া লাগিছে। আৰু গেটৰ পৰা ওলাই আহি এইজোপাৰ ওচৰত আমি কলেজৰ পৰা আহোঁতে ৰৈ প্ৰায়ে ফটো মাৰোঁ। আৰু এই হালধীয়াজোপা যে দেখিছে, এইজোপাৰ ফুলখিনি এতিয়া সৰি গ'ল, কিন্তু দেখিবলৈ ফুলোতে বহুত ধুনীয়া হৈছিলে। আৰু ওচৰেদি যোৱা প্ৰায় মানুহেই এইকেইজোপাৰ ওচৰত ৰৈ ফটো মাৰে। এতিয়া এয়া চাওক, মই আহি পালোঁহি আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এই স্কুলখনতে আচলতে মই আজি 6 মাহ ধৰি শিক্ষকতা কৰি আছোঁ। মই আচলতে ছ'চিয়লজিৰ ছাবজেক্ট টিচাৰ হয় এই স্কুলখনৰ। আমাৰ স্কুলত বৰ্তমান নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তি চলি আছে। আৰু একাদশ শ্ৰেণী অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কাৰণে এডভান্স কোচিঙৰ ক্লাছ দি থকা হৈছে। আৰু আপোনালোকে যদি আমাৰ কলেজত কোনোবাই এডমিশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে এই তলত দিয়া যিটো ফোন নাম্বাৰটো, এইটোত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এডভান্স কোচিং কৰি আপোনালোকে আমাৰ ডেমো ক্লাছো আচলতে ট্ৰাই কৰি চাবহি পাৰে। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, ইকনমিক্স, ইংলিছ আৰু স্পকেন ইংলিছৰ এডভান্স কোচিং ক্লাছ আমাৰ কলেজত বৰ্তমান হৈ আছে। আৰু আমাৰ এই কলেজখন আছে শিৱসাগৰৰ মেলা চকৰত। আহি মই এয়া পালোঁহি শিৱসাগৰ গভট হাই ছেকেণ্ডেৰী স্কুল। আৰু তাৰ সন্মুখতে এয়া শিৱসাগৰৰ অতি বিখ্যাত আৰু অতি পুৰণি বৰ্ডিং খেলপথাৰ। বৰ্ডিং খেলপথাৰৰ বিষয়ে সকলোৱে শুনিছেই চাগে। এই বৰ্ডিং খেলপথাৰতেই আমাৰ শিৱসাগৰৰ সকলো ধৰণৰ ডাঙৰ মুখ্য অনুষ্ঠান, প্ৰগ্ৰেম হওক, বা আমাৰ যি অসম গ্ৰন্থমেলা শিৱসাগৰ জিলাত পতা হয়, সেয়াও আচলতে এই বৰ্ডিং খেলপথাৰতে অনুষ্ঠিত হয়। এই কাপোৰৰ দোকানবিলাক চাওকচোন, বিশেষকৈ মেখেলা চাদৰবোৰ চাওক, ইমান ধুনীয়া, দেখিয়েই মানে সকলোবিলাক যেন কিনি লৈ যাওঁ তেনেকুৱা লাগে, নহয়নে? বিশেষকৈ ছোৱালীবিলাকৰ মানে এই মেখেলা চাদৰ দেখিলে কিনি লৈ যাওঁ ফিলটো মোৰ নিচিনা সকলোৰে হয়নে বাৰু? আৰু এইখন চাওক, আমাৰ শিৱসাগৰৰ ভি-মাৰ্ট। আৰু এতিয়া মই এয়া আহি পালোঁহি মুক্তিনাথ চাৰিআলি। দেখিছেনে? আমাৰ ইয়াতো পুলিচ কাৰ বাবে হুলস্থুল হৈ আছে যে, সেইকাৰণে।
কিছু সময় ৰোৱাৰ পাছত এয়া চাওক ভণ্টি আহি পালেহি আৰু দুইজনেই লৰালৰিকৈ লেপটপৰ দোকানবোৰলৈ গ'লোঁ আৰু গৈ থাকোঁতে আপোনালোকক মই এটা বস্তু দেখাওঁ দেই, যিটো দেখিলে সকলোৰে হয়তো মনটো ভাল লাগি যায়। এই ঠাইখিনি পোৱাৰ পাছত চাওকচোন ইমান ধুনীয়া লাগে এই টোলটো দেখি। এইটোৱে হৈছে আমাৰ শিৱসাগৰৰ একদম মেইন চেণ্টাৰ অফ এট্ৰেকশ্যন, যিটোক লৈ আমি সকলোৱে আচলতে গৌৰৱ কৰোঁ। এতিয়া আমি এই কম্পিউটাৰ দোকানখনত সোমালোহি আৰু দাদাজনে কম্পিউটাৰবোৰ দেখুৱালে, দামবিলাকৰ বিষয়েও ক'লে। সকলোখিনি আমি জানিলোঁ। তাৰ পাছত আহিলোঁ আমি অন্য এখন কম্পিউটাৰ দোকান। এইখন যথেষ্ট ডাঙৰ আৰু চাওকচোন কম্পিউটাৰবোৰ ইমান ধুনীয়াকৈ থৈছে। মানে অকল কম্পিউটাৰে নহয়, ইয়াত আপোনালোকে মোবাইলো পাব। মোবাইল, কম্পিউটাৰ সকলোবিলাক ৰিপেয়াৰিঙো কৰা হয়। যথেষ্ট ডাঙৰ হয় এইখন দোকান। ইয়াত এই দাদাকেইজনৰ বিহেভিয়াৰবোৰ মোৰ বহুত ভাল লাগিল। তেওঁলোকে সকলোবিলাক আমাক বুজাই মেলি ক'লে কোনটো কম্পিউটাৰ ল'লে ভাল হয়, কোনটো কম্পিউটাৰৰ দাম কিমান, সকলোখিনি ধুনীয়াকৈ বুজাই ক'লে। এইটো চাওক, আছুছৰ এটা পচন্দ হৈছে, চাওঁ তাকে কি হয়। আপোনালোকে যদি জানে যে 35,000-ৰ পৰা 40,000-ৰ ভিতৰত কেনেকুৱা ধৰণৰ আচলতে কম্পিউটাৰ ল'লে ভাল হয়, যদি কোনোবাই জানে প্লিজ জনাবচোন। তাৰপাছত আমি আকৌ এখন কম্পিউটাৰ দোকানলৈ আহিলোঁ। এইখনতো আচলতে কম্পিউটাৰ আৰু মোবাইল দুয়োটাই পোৱা যায়। এইটো চাওক লেপটপ, এইটো এটা আমি চালোঁ, এইটো আচলতে ভালেই লাগিছে। তথাপিও চাওঁ কোনটো ল'লে ভাল হয়। ঘৰতো আমি সুধি মেলি চাওঁ যে কিমান দামৰ ভিতৰত ল'ম। দোকানৰ পৰা ওলাই ভাবিলোঁ যে আমি বৰপুখুৰী পাৰত পাক এটা মাৰি যাওঁ। সেইবুলি বৰপুখুৰী পাৰলৈ বুলি গ'লোঁ আৰু এয়া চাওকচোন আপোনালোকে, শিৱসাগৰত যিহেতুকে ৰিচেণ্টলি শিৱৰাত্ৰি হৈ গ'ল আৰু এই দোকানবোৰ সম্পূৰ্ণ ভাঙি এতিয়ালৈকে হোৱাগৈয়ে নাই। আৰু এইপিনে চাওকচোন, এয়া ফুলৰ পুলিবোৰ ইমান ধুনীয়া। মোৰ যে দেখি লৈ যাওঁ লাগিছিল, কিন্তু পইচা লৈ নাহিলোঁ কাৰণে লৈ যাবলৈ নহ'ল আৰু ইমান ধুনীয়া লাগিছে চাওকচোন। এতিয়া আহি আমি পাই গ'লোহি বৰপুখুৰী পাৰ। এই বৰপুখুৰী পাৰৰ আচলতে ভিউটো ইমানেই ধুনীয়া, খোজকাঢ়ি বহুতেই ভাল লাগে। কিন্তু এই যে শিৱৰাত্ৰিৰ দোকানবিলাক ভাঙি হোৱাগৈ নাই, সেইকাৰণে খোজকাঢ়িবলৈ অকণমান বেয়া হৈছে। এইটো ভিউ চাওক না, ৱাও, ইমানেই ধুনীয়া লাগিছে, একদম এস্থেটিক ভিউ নহয়নে? বেলিটো পোহৰ পানীত পৰি ভিউটো কিমান ধুনীয়া কৰি তুলিছে চাওকচোন। এই যে ভিউটো দেখি মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ। চাওকচোন পুখুৰীটো দেখিবলৈ কিমান ধুনীয়া লাগিছে। ইমান যে ডাঙৰ পুখুৰী নহয়নে? সেইকাৰণে চাগে ইয়াক বৰপুখুৰী বুলি কয়। আপোনালোকে বাৰু জানেনে এই শিৱসাগৰ বৰপুখুৰীটো কাৰ দিনত আৰু কোনে খন্দাইছিল? কমেণ্ট কৰি জনাবচোন। পুখুৰী পাৰত ঘূৰি মেলি হোৱাৰ পাছত আমি দুইজনী আহিলোঁ আইচক্ৰীম আৰু ফুচকা খাব। এই যে ফুচকা বিকা দাদাজন, এইজন আকৌ আমাৰ পুৰণা চিনাকি। তেওঁৰ ওচৰত ফুচকা খাই আমি আকৌ খাবলৈ গ'লোঁ দুইজনী আইচক্ৰীম খাই আমি দুইজনী গ'লোঁ এখন গ্ৰ'চাৰী শ্বপলৈ। আচলতে এইখন অনলি গ্ৰ'চাৰী শ্বপ নহয়, কছমেটিক আৰু গ্ৰ'চাৰী দুই ধৰণৰ প্ৰডাক্টেই আচলতে এইখন দোকানত পোৱা যায়। এখন শিৱসাগৰৰ ডাঙৰ দোকান হয়। এইখনতে আমি সোমাই কিছুমান বস্তু ল'বলগীয়া আছিলে, বস্তু ল'লোঁ আৰু বস্তু লৈ এয়া চাওকচোন, ঘৰলৈ যাওঁতে ঘৰলৈ নহয় আচলতে ৰুমলৈ যাওঁতে প্ৰায় মোৰতো সন্ধিয়া লাগিলে আৰু এয়া চাওক, প্ৰায় সন্ধিয়া লাগু অৱস্থাত মই আহি হোষ্টেল পালোঁহি আৰু ভণ্টি গুচি গ'ল জয়সাগৰলৈ। বহুত ঘূৰি পকি এয়া অৱশেষত একদম ৰুম আহি পালোঁ। এতিয়া একদম ফ্ৰেছ হৈ শুম, বহুত ভাগৰ লাগিছে কাৰণ টাউনত বহুত ধূলি আৰু যিহেতুকে কা আন্দোলন হৈ আছে সকলোৱে গমেই পাইছে, সেইকাৰণে অলপ গাড়ী মটৰৰ ৰাছো হৈছে, পুলিচ বেটেলিয়ন চাৰিওফালে। আৰু এতিয়া সেইকাৰণে টাউনলৈ ওলাই যাবলৈ ভয় লগা হৈছে, কোন মুহূৰ্তত কি হৈ যায় একো ধৰিবই নোৱাৰি। তথাপিও গৈ আহিলোঁ, ভালে ৰুম পালোঁহি। এতিয়া শুম আৰু একদম ধুনীয়া বিন্দাছ। আৰু আপোনালোকে গমেই পাইছে যে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। যদি এই ব্লগটোত কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ। আৰু এটা নতুন ব্লগ লৈ খুব সোনকালে আপোনালোকৰ মাজলৈ মই আহি আছোঁ। তেতিয়ালৈকে বাই বাই।